নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন ভিডিঅ' আজি আমাৰ সকলোকে আন্তৰিক শুভেচ্ছা লক্ষ্মী পূজা আৰু লক্ষ্মী পূজাৰ লগতে আমাৰ সন্ধিয়ালৈ মধ্যন্ত পূজা কৰা আমাৰ লক্ষ্মী পূজাৰ দিনাখনে আমাৰ গণেশ পূজা কৰা হয় এক্সট্ৰা মানে এইটো আপোনাৰ মই আগৰ ভিডিঅ'ত চাইছোঁ যদি গম পাব এইটো বাগানৰ মাজত গছজোপা আছে সদায় গণেশ পূজাৰ কাৰণে পূজা এটা দিয়া হয় দিয়া মানে কি বিশ্বাস আৰু ইমান আমনি নকৰা আৰু যোৱাবাৰ লক্ষ্মী পূজাত এই কলগছ কাঁচকলৰ পুলি কেইটা এটা ৰুইছিলোঁ গছ এডাল আৰু চব কল লাগিছে কাঁচকল লাগিছে আৰু এতিয়া আছে কেইটামান আকৌ পোৱা যায় নে নাজানো চবেই কিবা এটা দিছে আমাৰো কিবা কিবি দিছে কিন্তু মোৰো এটা মন গ'ল মই কুঁহিয়াৰ ৰুইছিলোঁ আৰু এই কুঁহিয়াৰ তাৰে এডাল দিম বুলি ভাবিছোঁ ইয়াৰ এডাল কাটি পেলাই 3ডাল আছে এডাল দিম এডাল খাব পাৰিম সকলোৱে আহি বস্তুবিলাক আমাৰ ঘৰতে জমা দিছে কিছুমান বস্তু ইয়াতে নিমখ কল চল যোনে যিটো পাৰিছে দিছে আৰু ইয়াত প্ৰসাদ চকাত ভিজাইছে আৰু ওপৰত চৰাই আমাৰ পিছফালে গছজোপা আছে তাত চৰাই পূৰা একদম ভৰি আছে একেবাৰে বৰ্তমান ঘৰলৈ আহি পাই গ'লোঁ আৰু জানে মই ডিউটি পাইতে জাষ্ট পাই গৈছোঁ সন্ধিয়া 7-8টা বাজি যায় কেতিয়াবা 7:30, 7টা 8টা 9টাও বাজি যায় আৰু টাইম টেবুল নাই আছোঁ এতিয়া বৰ্তমান তাকে আৰু বাচি যোৱা প্ৰসাদ আৰু বুট চুটবিলাক খাওঁ আৰু চাই থাকক কি আছে ন ঘৰৰ পাছফালে গছজোপা আছে আৰু এতিয়া ৰাতিতে বাদুলিয়ে খাই আছে আৰু দিনত হ'লে চৰাই চিৰিকটি সকলোৱে খিন্দৰ কাৰণে আহাৰ সেইকাৰণে গছজোপা কটা নাই চাই আছে এই চাওক বৰ্তমানে প্ৰসাদ আৰু এইফালে চাহ সেইফালে ক্ষীৰ এইটো বৰ্তমান গণেশ পূজা বাগানৰ পৰা আহিলে বৰ্তমান দিনতে আৰু এতিয়া সন্ধিয়া লক্ষ্মী পূজাৰ কাৰণে ৰেডি হৈ আছে কৰি আছে বৰদেউতাই ফুটি ফুৰি আছে চাওক এইটো ৰবেনৰ এইটো বুবুলৰ লক্ষ্মী পূজাত ঘৰে ঘৰে প্ৰসাদ দিয়া হয় সেইকাৰণে ৰবেনৰ ঘৰৰ প্ৰসাদ টেষ্ট কৰি চাওঁ কেনেকুৱা একদম মিঠা আছে এইফালে আৰু এতিয়া বৰ্তমান বুবুলৰ ঘৰৰ টেষ্ট কৰি চাওঁ আৰু আহিব এতিয়া আহিয়ে যাব এতিয়া একদম ঘৰে ঘৰে সকলোৱে আহি দিব যায় আমিও দিব যাব লাগিব যোৱা বছৰ মই দিছিলোঁ আজি দেউতাই দিব যাব কাৰণ মই কামত ব্যস্ত মজা এইটোও মিঠা ধুনীয়া একদম মগু নাৰিকল গুড়া মজা দিছে বজৰীয়া আৰু এইখন আহিলে আৰু এতিয়া খগেন আৰু এইফালে নগেন আহি গ'ল এতিয়া বৰ্তমান চাওক প্ৰসাদ খাই লওঁ আৰু ভিডিঅ'টো এইখিনি সমাপ্তি কৰিব ওলাইছোঁ ধন্যবাদ থাকিল